আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু নিশ্চয় আপোনালোক ভালেই আছে চাগে, আমাৰো ভালেই। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ফটোকপি দেখি নিশ্চয় গম পাইছেই চাগৈ মই কিহৰ ওপৰত আজি ভিডিঅ'টি বনাবলৈ লৈছোঁ। আমাৰ পেহী ছোৱালী ভণ্টিৰ বিয়া আছিলে, তাৰে মই এটা সৰু ভিডিঅ' বনাইছিলোঁ। ভাবিছোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই দেৱে আহি কইনা গিয়া পৰাচিত কৰিছে। দিনটোৰ আৰম্ভণি কৰিছে এনেদৰে পৰাচিতৰ পৰাই। বিয়াখন যিহেতু বামুণীয়া নিয়মেৰে হ'ব, গতিকে কইনাক ৰাতিপুৱাই পৰাচিত কৰাই ল'লে আৰু এইফালে এয়া নামৰ যোগাৰ কৰিছে আৰু এইফালে কাৰিকৰে খোৱাৰ যোগাৰ কৰি আছে। বিয়াত নিৰামিষ ভাত গোটোৱা হৈছে আৰু এয়া কাৰিকৰে ভাতৰ হেৰিয়ত লাগি আছে। কইনাই পেলাই চাই দে, কইনাক আশীৰ্বাদ কৰিব, ভালে ভালে যাতে জীৱনটো সুখী হয় আৰু কইনা এতিয়া পৰাচিত হৈ আহিলে। তাকে আজি দিনটো দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ দেহা আৰু কইনাৰ ভায়েক, ইফালে কইনা আৰু মাক আৰু আইতাকে এইফালে বিয়াৰ নামৰ সেৱা কৰিছে। ভকতৰ আগত ভকতৰ পৰা আশীৰ্বাদ লৈছে। আপোনালোকেও আশীৰ্বাদ কৰিব, তাই যাতে যুগ্ম জীৱনটো সুখৰ হয়। আৰু এতিয়া নাম ভগাৰ পাছতে জোৰোণ আহি পাবহি। এয়া জোৰোণ আহি পাইছেহি। এইফালে জোৰোণ আদৰিবৰ বাবে কইনা ঘৰৰ ফালৰ বৰ্তা এজন আৰু কইনাৰ আয়েকে কইনাৰ টেকেলি ধৰিব, গতিকে কইনাৰ আয়েক আহিছে দৰা ঘৰৰ মানুহ আদৰিবৰ বাবে। এতিয়া আদৰা পৰ্ব আৰম্ভণি হ'ব। আপোনালোকে ভিডিঅ'টি চাই থাকক। এতিয়া দুয়োফালৰ ৰাইজে সেৱা ধৰিছে। তেওঁলোকে নিজৰ নিজৰ শৰাই আগবঢ়াই পেলাই সেৱা লৈছে। এইটো এটা কইনাৰ ভায়েক, এইটো কইনাৰ ডাঙৰ ভায়েক। এয়া দৰা ঘৰৰ মানুহক আদৰি আনিলে। এইফালে এতিয়া আমাৰ কইনাজনীক জোৰোণ দিয়া পৰ্ব আৰম্ভ কৰিব। কইনাক ফুট দিছে। আজিৰ পৰা তাই আৰু আন এটা জীৱন, মানে বোৱাৰী হ'ল আৰু এই মুহূৰ্তৰ পৰা তাই। তাই মানুহজনৰ নামত এতিয়া শিৰত সেন্দুৰ ল'ব। ছোৱালী জীৱনৰ অন্ত পৰিল আৰু
এতিয়া এনেই জেচেফে দিলেও হ'ল তিনিবাৰ দিলা নহয় কিবা কিজানি দিয়াই নাই কিবা আনিছে নাই ৰুমটোত লাইটৰ মানে দিনত কাৰেণ্ট নাছিলেই গতিকে আপোনালোকে ফটোটো অলপ আন্ধাৰ দেখিব পাৰে এয়া এতিয়া দৰা ঘৰৰ অলংকাৰ আমাৰ কইনাই পৰিধান কৰিছে এয়া কইনাৰ মেইন হাতৰ কাপোৰযোৰ আপোনালোকক গোটেই কাপোৰখিনি ভালকৈ দেখাব পৰা পিন্ধাব লাগিব চব পিন্ধাব মেইন চিটৰ গোটেইকেইটা সজাই থকা মানুহে ফালে চাই দিয়া অকণমান চেনি নিদিয়া যে চাহ কৃষ্ণ মই চেনি নাখাওঁ ক'ব চেনি গাত ধেৰ এই আমাৰ কইনা ৰেডি হৈছে এইখিনি হৈছে জোৰোণ দিয়া কাপোৰ এয়া ইয়াত দুযোৰ দিছে আৰু সেইযোৰ এযোৰ আন এযোৰ সেইযোৰ মুগাৰ আৰু সেইযোৰ পেৰট কালাৰৰ আৰু এইযোৰ মাকৰ কাৰণে আৰু আনযোৰ আইতাকৰ কাৰণে এতিয়া দৰা ঘৰৰ জোৰোণত অহা ভকতসকলক এয়া জলপান দিয়া হৈছে খাবলৈ জলপান খাই হোৱাৰ পাছতে মান ধৰা পৰ্ব আৰম্ভ হ'ব কইনাই মান ধৰিছে কইনাই মান ধৰিছে এয়া বৰজনাৰ ঘৰ সেইফালে এয়া খুৰা ঘৰ ককাই দাদা আমাৰ দাদা ভিন্ন নি ডাঙৰ বাইদেউ ভিন্ন ডাঙৰ ভিন্ন লখিমপুৰৰ ন আপুনি ক'লে পৰিছে মই মধুপুৰ সুন্দৰী হাই অকণমান একেবাৰে হেৰি কৰোঁতে কৰি দিম ভিনদক দিবলৈ কওক কোনোবা এজনে দিলে হ'ল এগৰাকী দৰা বাইকে কইনাৰ এডাল সোণৰ চেইন গিফ্ট কৰিছে সোণৰ চেইন পিন্ধাইছে এয়া আমাৰ পেহী কইনা ভায়েক আৰু বিচনীখন লৈ যাওঁ অকণ আহিছে চোৱা মোবাইল
তামোল এখন দিয়া হাততে দিয়া তুমি নিজে পিন্ধি লোৱা তুমি নিজে পিন্ধি লোৱা এই পাতো দি দিয়া বছ এতিয়া মাক আহিব দেই এতিয়া কইনাক গা ধোৱা হৈ আছে চাওঁতে ৰাতি হ'লহি আৰু অকণমান সময়ৰ পাছতে কইনাক দৰাই লৈ যাব আৰু এতিয়া এয়া গা ধুৱাই আছে গাঁৱৰ গোপিনীয়ে নোৱাব এতিয়া এইকণ সময়ে বহুত দুখ লগা সময় এনেকৈ এদিন আমিও ওলাই আহিছিলোঁ বেয়াই লাগি যায় কিবা এটা মই যেন অকণলাকৈ থাকিব নোৱাৰোঁ লাগে যোনেই হওক এই সময়কণত মই অকণো ধৈৰ্য ধৰিব নোৱাৰোঁ মোৰ একদম দুখ লাগি যায়গৈ ছোৱালীৰ জীৱনটো সঁচাকৈ বৰ কিবা নহয়নে পেহীয়ে নোৱাই আছে মাকে নোৱাইছে এয়া নোৱাৰ পাছত কইনাক উলিয়াই ৰেডি কৰা হ'ল এতিয়া হোমৰ জুবুৰিলৈ কইনা নিব এয়া দৰা আৰু কইনাই হোমৰ জুইৰ আগত এয়া সেৱা লৈ আছে জীৱনভৰ দুয়ে এক হৈ থকাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে এয়া মানে মন্ত্ৰ উচ্চাৰণ কৰি আছে আৰু অকণমান সময়ৰ পাছতে কইনাক লৈ যাব এয়া আমি কইনাক থ'বলৈ আহিলোঁ এইখনেই হৈছে দৰাৰ গাড়ী ইয়াৰ ভিতৰত দৰা কইনা আছে এতিয়া কইনা দৰা নামি আহিব নিজৰ এয়া আমাৰ দৰা ঘৰলৈ কইনা অনা হ'ল আৰু এইফালে আমাৰ কইনা আহি পালেহি দৰাৰ ঘৰ এয়া দৰা কইনাক দৰা ঘৰত আদৰিছে আৰু এইফালে দৰাৰ মাকে আদৰিবৰ বাবে বন্তি চাকি যোগাৰ কৰি ৰৈ আছে আৰু দৰাৰ ভনীয়েকে বৌয়েকক এতিয়া ভৰি ধোৱালে দৰাৰ ঘৰত কইনাক ভৰি ধোৱালে আৰু এইফালে দৰাৰ মাকে বোৱাৰী আৰু পুতেকক আদৰিছে মুখ ভাঙিছে এয়া মুখ ভঙা বুলি কয় নে কি বুলি কয় অৱশ্যে মই ভালকৈ নাজানো কি বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন
দৰা কৰাৰ নিচিনাকৈ এতিয়া কইনাকো তেনেকুৱা কৰিব আৰু তাৰ পাছতে দুয়োকে ভিতৰলৈ সোমাই লৈ যোৱা হ'ব আৰু আজিৰ পৰা কইনা এখন ঘৰৰ বোৱাৰী। আপোনালোকে বিয়াখন থুলমূলকৈ হ'লেও দেখিবলৈ পালে আজিৰ ভিডিঅ'টিত আৰু এয়া ভণ্টিহঁতৰ লগত উঠা কেইকপিমান ফটো আৰু এয়া আমাৰ খুৰাহঁতৰ লগত উঠা ফটো আৰু এয়া মোক মাৰি দিছিলে ভণ্টিয়ে আৰু আজি যিখিনি পাৰোঁ আপোনালোকক অলপকৈ দেখুৱালোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে নাজানো, যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু নতুনসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি